হেল্ল' ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ মাজলৈ এটা ৰেচিপি লৈ আহিছোঁ। যদিহে ৰেচিপিটো চাই ভাল পায় প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু যদি মোৰ চেনেলটো নতুন হয় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন আৰম্ভ কৰোঁ। মই এনেদৰে যিখিনি বস্তু প্ৰয়োজনীয় লাগিব গোটেইখিনি এনেদৰে কাটি মেলি লৈছোঁ। কেৰাহীখন গৰম হ'লত মই ইয়াত তেল দি দিছোঁ আৰু ইয়াতে মই দালচেনি, লং, ইলাচি দি দিছোঁ। পিঁয়াজখিনি ধুনীয়াকৈ ভজা হৈ গ'ল। মই ইয়াতে মাংসখিনি দি দিছোঁ এতিয়া। ইয়াতে আদা নহৰু পেষ্টখিনি দি দিছোঁ। কাটি থোৱা ধনিয়া কেইডালো দি দিছোঁ ইয়াত। এয়া আমাৰ মাংস ৰেডি হৈ গ'ল। আজিলৈ সামৰিছোঁ। বাই বাই।